ঐ কাৰ মাটি ঢালবাই আছা ঐ কি হ'ল এতিয়া কাৰ মাটিত বাই আছা এতিয়া মোৰহে মাটি এতিয়া মোৰ মাটি itu lah mau malik koreh. নহয় এতিয়া মোৰ মাটি মালিকক মাতিয়ে না ফোন কৰ জলদি ফোন কৰ Malik pun marah marah. নহ'লে তুই যাবি আহিবি মুই যাং ৰ মোৰ মেলা টিকটাৰ আছে 10খান মান আছে তাতো বাই আছে ততো বাইছে এই গোটা টিকটাৰ যাইছো কাইতেহে পাই দিম চিন্তা কৰা মাতা সোনকালে মালিকক মাতা চিন্তা কৰিব নালাগে 122 বিঘান বাই দিম আজি তোৰ তাকো বাই দিম ৰাতি 9টামান বজাত বাম দেখছো পাই দিম চিন্তা নকৰিবি গৰম মালিক চোত আছে ইবাৰ কক কাৰ মাটিত কি হৈছে কাই পাইছে Simcang, dar boleh mati itu. Itu kan yang bawa aja naik. Itu untuk pun kurang sih. টিকটাৰ মেৰা না চাহাইছে তাৰ বাহিৰ কি হ'ল যেতিয়া মোৰহে মাটি কাই হাল বাব গুচি আহ এতিয়া আৰু বিঘা মাটি বাবা লাগা আছে পারবি না আজি ইনকা থাকলে মাল খাই থাকলে বাবা লাগবো চোখ শেষাং ভাই ফুলতে ভাই কাল খালি তেলৰ খৰচটা মোক দিবি মাটি মুইতো পাব জানে দিবা 1 টাকাও নাপাবি মোৰ তেলৰ খৰচ দিব লাগবো নিদো গাড়ী মোৰ নচলে মুই তোক বাবা জানে মাটি দা আমি 12 বিঘা মাটি বাই আহং এতিয়া আলোচনা কৰি আছো সজাই থাকছো স্টেপ দি 12 বিঘাৰ কথা আছে ওত টেক্টাৰ মালিক আহি আছে অলপ এক্সাৰচাইজ কৰি ল ভালকে এক্সাৰচাইজ কৰ দে অলপ একশ্যনবিলাক দেখুৱাও একশ্যন লাগব নহয় আমাক তাতে যাই অলপ মাৰপিট কৰিব লাগিব বঢ়িয়া কিক মাৰ ধুনীয়া আৰু মাৰা কিক বঢ়িয়া হৈছে আৰু মাৰা বঢ়িয়া তাকত বানো চাম্ভাকল খাই কিনাও বুজি পাইছা চশমা দাখলি লোৱা অকল তোমাকে মাত্ৰ ৰাখিছোঁ মই তৰিয়ালৰ দৰে হাৰ হৈ থাকিব লাগে দেহাটোক মামৰ গাবিবা নিদিবি টেক্টাৰৰ মালিকে আমাক মাতি আহিব টেক্টাৰৰ মালিক নামো মালিক কামো মালিক বিচাৰো মালিক টেক্টাৰ মালিকে আহি আছে দুটামান কুনি খাই ল'বি নেকি অলপ শক্তি আহি যাব তাকত হ'ব পাৰে কিক মাৰিব পাৰিব এয়া আহি আছে মালিকে कितना देगा रे टोपला खोका ए क्या चीज रे खोखा ये खोखा क्या चीज़ है रे हाँ ये पहनने का चीज़ है क्या লাগা নহয় পইচা bisa দুটো মানে চন্দ খোৱা अच्छा अच्छा देखेगा थोड़ा हटिए হুজুৰ আহি আছে ভালে হ'ল দে হুজুৰ কিতা হুজুৰ মই তোৰ তাতে যাব কৈছিলোঁ কিয় বা হুজুৰ আত অলপ ফোন তাতে আত মানুহ ওলাইছে মুইতো বেলেগতহে যাব ওলাইছিলোঁ বাবা মই এতিয়া
কি গণ্ডগোল বা কেনেকুৱা ধৰণৰ হৈছে নহয় তাত যদি মানুহ ওলাইছে তাতে গম পাবি অলপ টাইম হে এনে ৰামৰ বা বান খাই না নাখায় সিহঁতে আহিছে তোৰ ভজন আহিছে দুটামান মাইৰে দিং নেকি ঠিক পিঠি কথা দেখা বাজে চেলচিং ক'ত 4টা বজাত আহিবচোন এতিয়া আহি পোৱা নাই আহি আছে মানুহ কম হৈছে আৰু এজন আহিব আছিল আহি আছে আহিব লাগিছিল তো আহিছে মাতি আহিলো ফটাফট মাতি দি মাতিছো আহিব তো আমাৰ হুজুৰ আছে পঢ়িলো 3টা বজাত আহিবচোন 4টা বাজি গ'লে মানুহখিনি এটাও নাহিল আপোনাৰ ঘৰতে বিয়া আছিল নেকি 7টা বাজিলে বিয়া আছে খুৰী তোৰ হৈছে কি মই ইমান সময় ইয়াতে বহি আছো তহঁতে কি কাৰণ কি হৈছে কি হোৱা নাই মইতো নাজানো তহঁতৰ সমস্যাটা মোক কুলিত হয় মোক চেলচিঙে মাতিছে ইয়াতে বুঢ়াই না ৰাখিছে তহঁতে ইমান উত্ৰাৱল কৰি আছা ইয়াতে কি ঘূৰি আহিলালি টাইমৰ কাৰণে কিবা কৰিলি মই ইমান ডাঙৰ মানুহ এজন হৈ না তহঁতক মই এনেকুৱা কৰি সহ্য কৰি আছো মোৰ আগত এনেকুৱা দুখ পায় নেকি আচলতে চেলচিঙে মোক মাতিছে তুই তো কমচে কম কি কাৰণত তোৰ কি হৈছে তুই নিজে হেৰি কৰিব পাৰা চেলচিঙৰ লগত আলোচনা কৰি ল'ব পাৰা কি হৈছে মোক যে আজি গাঁওবুঢ়া হিচাপত মোক হেৰি মাতিছে আৰু মই বেলেগত যাব লগা মোৰ বিৰাট ইম্পৰ্টেণ্ট আছিল চেলচিং কিনো হৈছে মই তাক সুধি চালোঁ ভালকৈ সি ক'ব নোৱাৰিল গতিকে তোমাৰ কি সমস্যা লাগিছে মোক এতিয়া কথা বুজাই দিছোঁ নহয় হুজুৰ তাৰমানে সিয়ে হেৰি মোৰ মাটিটো হাল বাইছে সি বোলে বেলেগৰ মাটি হাল বাইছে তাক পাইলো তাক কিন্তু মোৰ মাটি হাল বাইছে মোৰ মাটি হাল বাওঁতে তাক পইচা লৈ সেইকাৰণে তাক আলোচনা তাক মাতা হৈছে আচলতে সি হাল বোৱাৰ ক্ষেত্ৰত সিটো সেনেকুৱা নাপায় তাক তাই হাল বাব দিছে মইতো সিতেতো তোক মাতিছো সেইকাৰণে মীমাংসা কৰিবৰ কাৰণে তুইতো হাল বাব দিয়া নাছিলি নাই দিয়া নাই তেলা ঠিকে আছে তুইতো পইচা ঘূৰিব নালাগে ঠিক আছে চেলচিঙক সুধি চালোঁ ভুলটা চেলচিঙৰ নাই ভুলটা তোৰহে ভুল কাৰণ কিয় মাটিটা বোলে তোৰ নহয় তুই বেলেগৰ মাটিতে হাল বাই পাইছা কি বাবা তোৰ অলপ ভুল হৈছে কাৰণ কিয় মই চেলচিঙক সুধি চালোঁ তুই বোলে তাক নুসুধা কৰি তুই হাল বাই পাইছা গতিকে সি পইচাটা নিদিব কেনেকুৱা কৰি দিব কাৰণ কিয় নুসুধা নুপুচা কৰি মানুহৰ তাত হাল বালি তোৰ পইচা নিদিব নহয় কাৰণ তুই তাৰ মাটিত হাল বাব যোৱা নাই তুই এনে নাজানি নহয় হাল বাই পাইছা মোক তেলৰ দাম লাগব মই নামানো গিলা মোক তেলৰ দাম লাগব মই হাল বাই দিছোঁ বাবা সিটা নাপাবি নিদিব সি কাৰণ কিয় তাক সুধি নে তুই হাল বোৱা নহয় তাৰ মাটিত মোক তাৰ মাটিৰ হাল বোৱাৰ দাম মোক লাগব পেট্ৰলৰ দাম চেলচাং হওক বা মোক লাগব দাম সিংকাটা নিদিব লাগব লাগে গাংবুঢ়া হওক পিঠিবতে মই তহঁতৰ গুৰি কিমান ডাঙৰ মানুহ মই তথাপিও মই সেনেকুৱা কৰিব পৰা নাই নাপায় মই এই কথাৰ কাৰণে মই তহঁতক মিলাব লাগিব এই কথাৰ ক্ষেত্ৰত মই বুজি পাইছোঁ যে ইয়াৰ বোলে মাটি বোলে বোলে মাটি চেলচিঙৰ হেৰি কি বুলি কয় হাল বাই পাইছে পেট্ৰল বোলে খুজিছিল পেট্ৰল বোলে নিদিল এনে ক্ষেত্ৰত বেলেগৰ মাটি হাল বাব নেদা কৰি যদি এনেই নিজে বাই পায় তেতিয়া তোৰ চেলচিঙৰ ভুল নাই কিন্তু তোৰহে ভুল বাবা তুই বেয়া নাপাবি তুই আহিছে খৰিঙা ভাই বিৰাট ভাল হৈছে দে মই তেতিয়াৰ পৰাই কৈ আছো মা নামাই নৰওঁ ভাল হৈছে দে ঠিকে আছে দে ভাই ঠিকে আছে মই তোমাক কথা এটা ভাল কৰি বুজাই দিওঁ সেই কথা এটা ভাই লাগি আছিলি তেতিয়া মই সেই চাইডতে বিধান তুলি আছিলো মই জানা হিচাপত দেখ একদম তোমাৰ ভুল এখেতৰ ভুল নাই এটা মানে তুই নিজে ভুলতে নহয় ইয়াৰহে আছিল নেকি ভুলটা তাৰ বিভিন্ন কথা কোৱা তুই নহয় মই এনেহে কৈ থৈছো তামাৰে ভুল আছিল তুমি কৈ দিয়াচোন তুমি সেইকাৰণে মাতি অনা হৈছে ইমাক বুজাই দি মই মিলাম বাবা মিলাম টেনশ্যন ল'ব নালাগে মই ইমাক যি কৰিব লাগে কৰিম আমাৰ খৰিঙা ভাইতো ইফালেও হয় সিফালেও হয় কি কৰিম উপায় নাই তোৰ বাঘ দেখাবলৈ আগুৱাই পিছুৱাই হৰিণ দেখাবলৈ আগুৱাই এনেকৈ নহ'ব কিন্তু মই ভুলৰ হেৰিটা সমস্যাটা কাৰ হৈছে মই ওলাং মোটামুটি এনেকা ইটা বস্তু মই চাং ইমান কাৰ ভুল কাৰ কি মই হাতত চাওঁতে গম পাম এই চাই সিনা মই ভুলৰ ফল ওলাই দিম তেওঁলোকে যাতে কায়ো বেয়া নাপাওক কায়ো ভালো নাপাওক মই কিন্তু দুয়োপক্ষৰ ভিতৰত মই মিলাবৰ কাৰণেহে মোক
মাতিছে সেই হিচাপত মই আহিছোঁ মই শিলচঙৰ ফালেও নহাং আৰু এইফালে টেক্টাৰ আলাৰ ফালেও নহাং দে গতিকে মই দুপক্ষৰ মাজত মই মিলোৱাৰ কাৰণেহে মই এই গাংবুঢ়া হিচাপত আহিছোঁ মই হলোঁ হুজুৰ তে গতিকে মই ইমাক মিলোৱাৰ কাৰণে মই বিৰাট চেষ্টা কৰিম মই এতিয়া চাই মই পালোঁ যে টেক্টাৰৱালা বাবাটোৰ ভুল আছে যথেষ্ট ভুল কাৰণ কিয় তুই চেলচাঙৰ মাটিত বিনা অনুমতিত তুই হালবাই পাইছা তুই পইচা নাপাবি বাবা ও হুজুর তোর কথার কারণে হে মানলু খালি তুমি হরা বুদ্ধি করে আনছিলু ঐ বাবা ইয়াৰ ভুল হৈছে গতিকে তোমাক মানিলো বাবা দেই একেবাৰে মই তোমাক কৈছোঁ যা বাবা যা ভালে ইয়াতে থাকবা ইয়াতে আমার তো কি পুছে লাগে তোমার পোলা তো পোলাও নাই খোখাও নাই চলো ঘৰ যাংছো মদ খাং